Like, share and subscribe to my channel. Thank you. আজি হৈছে শনিবাৰ আৰু এতিয়া মায়ে এটা ৰেচিপি আজি মই নহয় মায়ে এটা ৰেচিপি বনাব লৈছে ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো গা ধুবলৈ লৈছিলো গোটেই তেল চিকু হৈ আছে পুৰা একদম আপোনালোকক দেখাম কি বনাই ভিডিওটো চাই থাকিব আৰু কোন প্ৰথমবাৰৰ বাবে যদি চাইছে কোন প্ৰথমবাৰৰ বাবে যদি মোৰ ভিডিওটো চাইছে দেন প্লিজ সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰিবলৈ একদম নাভাবিব আৰু এতিয়া বলক মোৰ লগত ভাইটিয়ে ক্লে বনাই আছে ইয়া কৈ দে মানে কি বনাইছা ক্লে কি বনাইছা মোবাইল বনাইছা আপোনালোকক দেখাম বাৰু মোবাইলটো বনালে আৰু এতিয়া বলক ভিডিওটো মাছৰ তেল কেনেদৰে বনাই আপোনালোকৰ বেঙেনা কাটি লৈছো ডখৰ ডখৰকৈ আৰু আলু পিয়াজ জলকীয়া ৰসুন দি লৈছো আৰু কেৰাহীখনত এতিয়া তেল অলপ দি দিম কেৰাহীখন গৰমেই হৈ আছিল হেতু কাৰণে বৰ এটা বেছি দেৰি নকৰি পিয়াজখিনি দি দিম এতিয়া পিয়াজখিনি অলপ পকিবলৈ দিম পিয়াজ জলকীয়া ৰসুন সকলোখিনি দি দিম এতিয়া আৰু পিয়াজখিনি বৰ বেছি এটা ৰঙা হ'বলৈ নিদিওঁ পাতল ৰঙা ছাপ এটা পৰিবলৈ দিম তাৰ পাছত আমি তেলখিনি দি দিম কিন্তু তাৰ আগতে আমি পিয়াজখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব আপোনালোকে এনেদৰে বনাই খাবচোন খাবলৈ বিৰাটেই টেষ্টি হয় আৰু তাৰ পাছত দেখা পাইছে ৰসুন দিছো ৰসুনখিনি প্ৰথমতে দি পেলাই ভাজি ললো তাৰ পাছত আদা দিম আদা দিয়াৰ পাছত আমি তেলখিনি দিম আকৌ এবাৰ কৈ দিছো পুনৰ এবাৰ আপোনালোকক খাবলৈ কিন্তু বিৰাটেই টেষ্টি হৈছিলে কোনে কোনে মাছৰ তেল এনেদৰে বেঙেনাৰ লগত খাই ভাল পায় জনাবচোন এয়া মাছৰ তেল দি দিলো আৰু ইয়াৰ পৰা যিহেতু বহুত তেল ওলাব হেতু কাৰণে আমি তেল অলপ কমকৈ দিছিলোঁ বৰ এটা বেছি দিয়া নাছিলোঁ তেল এয়া মাছৰ তেলখিনি অলপ সিজিবলৈ দিম সিজাৰ পাছত আমি বেঙেনাখিনি দিম প্ৰথমতে মাছৰ তেলখিনি অলপ দেৰি সিজিবলৈ দিম মাছৰ তেলখিনি সিজিবলৈ দিয়াৰ আগতে আমি ইয়াত দি দিম হালধি মই অলপ মিট মছলা দিছোঁ মিট মছলাটো দিলে কি হয় অলপ গোন্ধটো ভাল উঠে আৰু অলপ নিমখ দিছোঁ প্ৰয়োজন অনুসৰি আৰু লাল মিৰ্চ দিছোঁ মিট মছলাটো হিচাপতে দিব নালাগে কিন্তু মই মিট মছলাটো দিলে খাই বিৰাট ভাল পাওঁ সেইটো কাৰণে মিট মছলাটো অলপ দি দিলোঁ এতিয়া লৰাই থাকিম আৰু দেখা পাইছেনে তেল কিমান ওলাব হৈছে সেইকাৰণে তেল অলপ কমকৈ দিলোঁ এতিয়া এয়া সিজিলে মাছৰ তেলখিনি একদম পুৰা একদম ভাজি গ'ল আৰু এতিয়া আমি দিম ইয়াত বেঙেনাখিনি মই ডখৰ ডখৰকৈ কাটি লৈছিলোঁ কিন্তু বেঙেনা দিয়াৰ আগতে ইয়াত দিছোঁ দুটুকুৰা সৰু সৰু আলু ফালি দিছোঁ আৰু তাৰ লগত দিছোঁ বেঙেনাৰ লগত মাছৰ পেটু খাই বিৰাটেই ভাল লাগে মই কিন্তু বেলেগ ভাল পাওঁ আপোনালোকেও ভাল পায়নে আৰু এতিয়া লৰাই থাকিম অলপ আৰু অলপ কম গেছত সিজিবলৈ দিম এতিয়া অলপ দেৰি সিজাৰ পাছত আকৌ ঢাকনখন খুলি চালোঁ সিজিলে পুৰা ধুনীয়াকৈ সিজিছে দেখা পাইছেনে কালাৰটোও বিৰাটেই ধুনীয়া উঠিছে আৰু খাবলৈ বিৰাটেই টেষ্টি হ'ল সঁচাকৈ আপোনালোকেও এনেদৰে বনাই খাবচোন পাৰিলে আৰু ভাইটিয়ে ক্লে বনোৱা কি ক্লে বনাই সেইখিনি অলপ দেখাই দিছোঁ সি এইবোৰ বৰ বনাই থাকে সেইটো কাৰণে আপোনালোকক দেখাই দিলোঁ অলপ আপোনালোকৰ কেনে লাগিল জনাবচোন এতিয়া আমি মাছৰ চব্জিটো বনাই থৈছো মানে দি থৈছো আৰু আমাৰ মেকুৰীজনী কি হৈছে আপোনালোকক মই কৈ দিওঁ আপোনালোকৰো হ'ব পাৰে মেকুৰীজনী অলপ উকনি আছে তেওঁলোকৰ তাত পোক এটা থাকে সেইটো গুচাবলৈ এটা মেডিচিন এতিয়া মই লগাম তাইক আপোনালোককো দেখাম আপোনালোকৰো অলপ চলপ সহায় হ'ব মেডিচিনটো কেনেকৈ লগায় বা লগালে কি হয় বা কেতিয়া হ'লে লগায় সেইটো আপোনালোকৰ অলপ হ'লেও সহায় হ'ব তো আহক মই আপোনালোকক অলপ কৈ দিওঁ মেডিচিনটোৰ বিষয়ে মেডিচিনটো হৈছে এইটো হৈছে পাউডাৰ টাইপ হয় আৰু এইটো আপোনালোকৰ পোকটো যদি মানে তাহাঁতৰ যিটো গাত থাকে সেইটো যদি দেখাব পাৰোঁ দেন দেখাম যদি নোৱাৰোঁ কোনো কথা নাই মই নেটৰ পৰা চাৰ্চ কৰি হ'লেও আপোনালোকক দেখাম বাৰু এতিয়া লগাই লওঁ তাই যিহেতু এতিয়া ঘৰত আছে নহ'লে মেকুৰীবোৰ য'তলৈ গুচি যায় যে সেইটো কাৰণে দিগদাৰ হয় এইটো লগাই লওঁ এইটো মই আপোনালোকক যিমানখিনি জানো সিমানখিনিয়ে ক'ব পাৰিম এইটো আপোনালোকে কুকুৰ বা মেকুৰীকো লগাব পাৰে দুইটাকে লগাব পাৰিব মই জনাত
আপোনালোকে যদি বেছি জানে বা আপোনালোকে যদি বহুত আৰু কিবা জানে তেন মোক জনাব, মই ভাল পাম আপোনালোকে জনালে। তো আহক এতিয়া লগাই লওঁ। আমাৰ ঘৰত মেকুৰী যিহেতু দুটা আছে সেইটো কাৰণে বৰ প্ৰতিপাল কৰিব লগা হয়, কাৰণ যিহেতু তাহাঁতি বিচনাত বা আমাৰ লগতে থাকে সেইটো কাৰণে মই বেছি প্ৰতিপাল কৰোঁ। আহিলে তাহাঁতক ইনজেকশ্যন দিয়াৰ কামো কৰোঁ। আৰু আপোনালোকৰ যদি ঘৰত কুকুৰ মেকুৰী আছে ঘৰতে থাকে তেওঁলোককো প্ৰতিপাল কৰিব। আৰু এইজনী বেছি ডাঙৰ নাই, মানে ডাঙৰ নহয়, সৰু হয়, সেইটো কাৰণে পাউডাৰটো আপোনালোকে প্ৰয়োজন মানে অলপ কমকৈ দিব, কাৰণ অলপ কমকৈ দিব লাগে, কাৰণ সৰু মেকুৰী হয় তাহাঁতৰ স্কিনটো বৰ এটা হেৰি নহয়, সেইটো কাৰণে তাহাঁতক কমকৈ দিব লগা হয়। আৰু ময়ো সেইটো কাৰণে বৰ এটা বেছি দিয়া নাছিলোঁ, কমকৈ দিছিলোঁ। আৰু এই পাউডাৰটো দিলে পোকবোৰ আঁতৰি যায় আৰু সেইটো কাৰণে ভাল হয়। আৰু পোকবোৰ থাকিলেও যিহেতু বৰ নহয়, ভালেই নালাগে সঁচাকৈ ক'বলৈ গ'লে, সেইটো কাৰণে। আৰু মেকুৰীক অলপ পাউডাৰ দিবলৈ টান হয়, কাৰণ যিহেতু তাহাঁতৰ নখ থাকে সেইটো কাৰণে। তাৰপিছত পাউডাৰ দি মেলি তাইক যাব দিলোঁ আৰু তাইও গুচি গ'লগৈ।